हेलो बंधुসকল সকলোকে স্বাগতম জনালো মোৰ এই যেটো নেকি এছামিজ ফ্ৰী এডভাইস ইউটিউব চেনেল সো যিসকলে মোক নাজানে চিনি নাপায় মোৰ নাম হৈছে ধন দুইমাৰী মই আজিকালি বেছিভাগ ব্লগিং ষ্টাইলৰ ভিডিঅ' বনাওঁ আগতে অটোমোবাইল বনাইছিলোঁ এইকেইদিন মই আপোনালোকৰ বাবে ভিডিঅ' দিব পৰা নাই সো সেইকাৰণে ক্ষমা খুজিলোঁ সকলোকে মই মানে মোৰো এটা নিজৰ জীৱন আছে বা মোৰো এটা হাতত কাম আছে যেহেতু ময়ো সকলৰ দৰে ব্যস্ত থাকোঁ সেইকাৰণে ভিডিঅ' বনাব পৰা নাই মোৰ শেষ ভিডিঅ' লাষ্ট ভিডিঅ' আছিলে ৰংমা কেটেল যেটো নেকি ডাঙৰ পাথৰ আছিলে তাতে মই ফুৰিব গৈছিলোঁ তাৰপিছত বৰ্তমান ৰংজালী বৈশাগু হৈ আছে একচুৱেলি দুধনৈ ৰংজালী বৈশাগু ফেষ্টিভেল চ' তাতে মই ভিডিঅ' বনাব যাবও পৰা নাই কাৰণ কিয় যোৱাকালিৰ পৰা আৰম্ভ হৈছে যোৱাকালি মই তাতে যাব লাগিছিলে কিন্তু যাব পৰা নাই কাৰণটো হৈছে কি মোৰ মানে কিছুমান পাৰ্চনেলি কাম আছিলে কাপেদাৰীত পাৰ্চনেল কাম আছিলে বেংক একাউণ্টৰ কাম সেইকাৰণে মই তাতে গ'লোঁ এমাৰ্জেঞ্চি আছিলে সেইকাৰণে গ'লোঁ মানে মিছ হৈ গ'ল ৰংজালী বৈশাগু তথাপি মই আজি ৰাতি যাব চেষ্টা কৰিম মই তাতে ষ্টেজ পাৰফৰ্মেঞ্চ কেইটামান মানে ৰেকৰ্ড কৰিব চেষ্টা কৰিম চ' এটা কথা ক'ব খোজোঁ মানে বহুতে মোৰ এই Sjcam মানে যিবিলাক আমি সৰু সুৰা ইউটিউবাৰ আমাৰ টকা বেছি নাই খৰচ কৰিব নোৱাৰোঁ টকা পইচা হাতত নাই চ' আমি কেমেৰা ভাল কেমেৰা কোৱালিটি কিনিব নোৱাৰোঁ কাৰণে একশ্যন কেমেৰাৰ ভিতৰত GoProটো মই 36-37 GoPro 7 ব্লেক মই কিনিব নোৱাৰিলোঁ যাৰ ফলত মই 8,000 বা 9,000 টকাৰ এই একশ্যন Sjcam 6 লেজেণ্ড কিনিছোঁ চ' বহুতে প্ৰশ্ন কৰিছিলে মোক মানে যে কি ফটেজ কেনেকুৱা ভাল বেয়া লোৱা যায় না নাযায় চ' ল'ব পাৰে আপোনালোকে দেখি আছে আৰু মই যিটো নেকি আজি ভিডিঅ' দিম সেইটো গোটেইখিনি একশ্যন কেমেৰাৰে ৰেকৰ্ডিং Sjcam 6 লেজেণ্ডেৰে ৰেকৰ্ডিং চিনেমেটিক ভিডিঅ' মই দিব ওলাইছোঁ চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰক চাওক আৰু এটা কথা যেটো নেকি আগন্তুক আহিব লগা ঘূৰণীয়া বতাহৰ ধুমুহা চ' সেইটো আমাৰ নৰ্থ ইষ্ট অসমতো আহিব বুলি কৈ আছে চ' সকলোৱে যাতে সুৰক্ষিত থাকে ভাল থাকে চ' তাৰে কামনা কৰিলোঁ চ' এতিয়া ভিডিঅ'টো আৰম্ভ কৰা যায় চ' এনজয় কৰক